Hi, hello, Moscow. Welcome back to my villa. তো আমি এইবোৰ লৈ ল'লোঁ এইখিনি লোৱাৰ পিছত আৰু বেলেগ বস্তু লৈ লৈছোঁ বাৰু তাৰপিছত এতিয়া আমি বাছত উঠি আছোঁ গাইছ আমি সকলো বাছত উঠি আছোঁ 26টা চিনিয়ৰজন লগাই গৈছে 28টা হৈছে চব তো গাইছ আমি গৈ আছোঁ এতিয়া ডুমডুমাৰ পৰা আমি ৰাওনা হৈ আছোঁ ডুমডুমাৰ পৰা ৰাওনা হৈ মেলি এতিয়া মানে সকলোৱে মানে অলপ দেৰি হ'ল 6টা বজাত যাবলগীয়া হৈছিলে তো মানে 6টা বজাত নহ'ল 6:30 6:30 সেনেকৈ কিবা এটা হৈ গ'লগৈ মানে কিছুমান ল'ৰা দেৰিকৈ আহিলে কিছুমান কমকৈ আহিলে তো সেইকাৰণে আমি গৈ আছোঁ এতিয়া পাবগৈ হৈছে তিনিচুকীয়াত তো কি কয় শেষৰ চাইডত তাৰপাছত এখন হৈছে ফটো লগতে আছে তক উই আৰ নট এ চেম ব্ৰ তো আমি পাই গ'লোহি ডিব্ৰুগড় হোটেল বাছ ষ্টেচন য'ত আছে তাৰপিছত তাৰে এইটো হোটেলটো হৈছে তো হোটেলটোৰ নাম কি হয় পাহৰিলোঁ আহোঁতে সোমাবলৈ নাচালোঁ আৰু তাৰপিছত আমি সকলোৱে বহি মেলি খাই আছোঁ কিছুমানে ভাত খাইছে কিছুমানে পুৰি খাইছে কিছুমানে পানী খাইছে তো এনেকৈ খাই থকা হৈছে পালোঁ কি কয় অলপ পিছত পামগৈ তো বহুত ভাগৰ লাগি আছে তো এনেকৈ কথাখিনি এইখিনি দাবিত কৰি দিবলগীয়া হৈছে কাৰণ এইটো মই ৰিলছৰ কাৰণে কিবা একদম প্ৰায় ৰোমান্টিক ওলাইছে বৰ মানে বেদনাদায়ক সেনেকুৱা এটা কিবা বনাম বুলি ভাবিছিলোঁ তো সেইটো বনোৱা নহ'ল তো শেষলৈকে চাই থাকক প্ৰতিটো ভিডিঅ' স্কিপত শেষলৈকে চাই থাকে বুলি কৈছোঁ দেই ফাইনেলি পাই গ'লোহি আমি যোৰহাট NCC একাডেমি তো আমাক ৰুম এটা দি দিলে এটা নহয় আচলতে আমি 18জন আছোঁ বেলেগ আৰু সেইকেইজন মানে বেলেগ এটা ৰুমত আছে তো সকলোৰে ভাগৰ দুখৰে পৰি আছে কিছুমানে মোবাইল টিপি আছে হলি গাইজ এভৰিবডি ইজ কি কয় আলং বালং জি টি বকিং তো আই এম চব থাকিং আই এম বিকজ ভাগৰিং দেন তো কিছুমানে কি কয় কিবা কিবি পঢ়ি আছে আৰু মানে আজি ফাৰ্ষ্ট দিন আহিছোঁ তো ফাৰ্ষ্ট দিনতে আমি কালচাৰ কৰিমেই তো ডুমডুমা কলেজ জুই এইটো কথা সকলোৱে জানে তো কৰিমেই বুলি ফাইনেলি আমাৰ ৰাহুল ধুৰীয়াই পূৰা গান গাই আছে আৰু এফালে ঢোলবোৰ বজাই আছে তো সি কৈছিলে ৰাহুলে কৈছিলে যে এই এনেকৈ যে এনেকৈ নোৱাৰোঁ মই কি কয় ঢোলৰ লগত গান গাবলৈ তো উপায় নাই সিয়ে গাই দিবলগীয়া হ'ল কাৰণ সি হুঁচৰি মাৰি থাকে তো চাই থাকক ভিডিঅ'টো তো ফাইনেলি গাইজ 8টা বাজিলে 8টা বজাত এতিয়া খাবলৈ গৈ আছোঁ কালচাৰ হ'ল 8টা বজাত ছুটি হৈ গ'ল তো 8টা বজাৰ মই 8:30 মানত গৈছোঁ নেকি কি কয় ভাত খাবলৈ গৈ আছোঁ তো কিছুমানে খাই আছে লাইন পাতিবলৈ বহুত কি কয় বহুত অসুবিধা যিবোৰে আগত যায় মানে একদম ভোকত থাকিব নোৱাৰে সেইবোৰহে একদম দৌৰি একেবাৰে আগত খাব যায় তো কিছুমানে দৌৰ মাৰি গৈ আছে তো মই এইফালে ভিডিঅ' বনাই আছোঁ একেবাৰে শেষত নহয় মোৰ পিছতো কেইজনমান আছে 20-30জনমান আছে কিজানি মই তো সিমানখিনি আগত পালোহি তো ইমানখিনিতে তো এইজন এনেকৈ ধৰণে আমি লাইন পাতিবলগীয়া হৈছে প্ৰথম অভিজ্ঞতা এই ধৰণে ভাত খাবলৈও যে লাইন পাতিব লাগে তো ঘৰত বা ভাড়া ৰুমত এনেকুৱা নহয় तो এইজন হৈছে আমাৰ श्रीमान सर बहुत आपका बहुत शुक्रिया अदा करता हूँ आपको तो बहुत ज़्यादा आपने मुझे ट्रेनिंग किया है हम लोगों को ट्रेनिंग किया है बहुत कठिन तो 2টা বাজিলে তো আমি ছুটি পাই গ'লোঁ 2টা বজাৰ পৰা সেইখিনি 3টা বজালৈকে আমাক কি কয় খেল ধেমালি কৰিব দিব তো আমি 6টা বজাৰ পৰা আকৌ কালচাৰ কাৰণে ৰেডি তো ইয়াত প্ৰেক্টিছ কৰি থকা হৈছে আমাৰ গহীন কাকা তো আমি ডিউটি দিবলগীয়া হয় তো ডিউটি 6জনে দিবলগীয়া হয় তো আমি গেটত পাইছোঁ ডিউটি 2জন যাবগৈ এতিয়া আৰু আমি সোমাম তাৰপাছতে তো এনেধৰণে কৰি থাকিবলগীয়া হৈছে ধৰ কিছুমানৰ গেটৰ ফালে গৰু সোমাই তো গোটেই লেতেৰা কৰি দিয়া তো হাগি মেলি তো সেইবোৰ মানে সকলো আমি চাই থাকিবলগীয়া হয় তো এইবোৰ ডিউটি নহয় আচলতে এইটো এটা মানে অভিজ্ঞতা এনেকুৱা ধৰণৰ প্ৰথম অভিজ্ঞতা হৈছে তো এইফালে আমাৰ লগ কি কয় ঘৰৰ মানুহে লগ কৰিব আহিছে য'ত হৈছে ছিনিয়ৰ কি কয় নীলা টি চাৰ্টযোৰ তাৰপিছত এইটো হৈছে আমাৰ কলেজ ছিনিয়ৰ মানে কেম্প ছিনিয়ৰ নহয় কলেজ ছিনিয়ৰ এইজন হৈছে কলেজ ছিনিয়ৰ চমজ্জাল তো এতিয়া ডিউটি পৰিছে আমাৰ কেইটা বাজিলে 4টা তো 3টা বজাৰ পৰা 4টা বজাৰ পৰা আমাৰ ডিউটি আছিলে তো ডিউটি 4টা বজাৰ পৰা 2 ঘণ্টা কৰিব লাগিব 4, 5, 6 ঘণ্টা ডিউটি কৰিব লাগিব তো ডিউটি 6 ঘণ্টা নকৰিম কাৰণ আমাৰ যিটো ডুমডুমা কলেজৰ টিম আছিলে তাৰ কালচাৰ হ'ব বুলি কৈছে তো কালচাৰত অংশগ্ৰহণ কৰিব লাগিব তো কি হৈছে সকলোবোৰ দেখাই আছোঁ এটা তো ডুমডুমা থাকোঁ যে মানে এতিয়া কথাটো হ'ল কি আমি যিখন গেটত আমি ডিউটি দি আছোঁ সেইখন হৈছে মেইন গেটখন তো ইয়াৰ পৰাই মানে যিটো ফায়াৰ পইণ্ট হয় তো বন্দুক চন্দুক চলাব দিয়ে তো সেইটো ইয়াৰ পৰাই দেখি থাকে
তো গাইজ আমি এই ধৰণে ৰখি থাকিবলগীয়া হয় ভাত মানে য'ত ভাত দিয়ে ভাতখিনি নিজে ল'বলগীয়া হয় তো শাকখিনি তো ইয়াত থাকে মেথ চিনিয়ৰ থাকে তো সিহঁতি দি দিয়ে তো কিছুমানে খাই আছে কিছুমানে গৈ আছে কিছুমানে আহি আছে তো কিছুমানে ৰখি আছে এনেধৰণে আৰু আমি খাই বৈ আহি গ'লোঁ এতিয়া খাই বৈ অহাৰ পিছত সকলোবোৰ পৰি আছে তো অলপ পিছতে লোকেল উৎপাত মানে নমতাকে লোকঘৰত খাব যোৱা বিয়া ইয়ে তো এনেধৰণে আমাৰ উৎপাতবোৰ চলি আছে ৰুমৰ ভিতৰত বেছি হুলস্থুল নহয় কিন্তু মানে এটা লিমিটত হুলস্থুল কৰা হৈছে তো কাপোৰ এজোৰ লৈ একেবাৰে মাৰিছে কিন্তু বেছিকৈ মন নামাৰে এটা লিমিটত মাৰে কৈছোঁচোন লিমিট তো আকৌ আমাৰ কি কয় ডিউটি পাই গ'ল বইজ হোষ্টেলত তো বইজ হোষ্টেলত মই কি কয় এনেকৈ ডিউটি দি আছোঁ তো ইয়াৰ পৰা ভিডিঅ' কৰি আছোঁ ইহঁতি কৰিছে য়োগা তো এইবোৰ য়োগা কৰি আছে চাৰিওফালে ছোৱালীখিনি আছে এইফালে ল'ৰাখিনি আছে তো এনেকৈ ধৰণে থাকিবলগীয়া হৈছে তো এই মানে ছিনিয়ৰে কিবা এটা কৈছে আৰু কিছুমান ধৰ বেয়া দেখিলে বা কিছুমান কি কয় প্ৰশ্ন থাকিলে বা উত্তৰ দিবলগীয়া থাকিলে তো সেইবোৰ মানে এনেকৈ দিয়া হয় তো ফাইনেলি আমি ইয়াত বহি আছোঁ কালচাৰৰ কাৰণে চাওক গোটেইবোৰ এফালে ল'ৰা এফালে ছোৱালী ৰাইট চাইড ল'ৰা বাওঁফালে ছোৱালী তো এই ধৰণে মানে সত্ৰীয়া নৃত্য কৰিছে এনে কি নৃত্য বুলি কয় নাজানো কিন্তু সত্ৰীয়া নৃত্য বুলি মই এতিয়ালৈকে ক'ব বিচাৰোঁ আপোনালোকক তো সকলোৰ প্ৰতিভা মানে প্ৰদৰ্শন কৰিছে সকলোৰে মাজত তো আমাৰ আছে এইফালে শ্ৰীমান ছাৰ আছে ছিনিয়ৰ আছে তো ল'ৰা ছোৱালী বা ভনী সকলোবোৰ আছে তো মানে মুঠতে অল কেডেটবোৰে মানে চাই আছে সকলোবোৰে নিজৰ প্ৰদৰ্শন মানে নিজৰ প্ৰতিভা যি এটা মানে গুপ্ত প্ৰতিভা আছে তো তাক বিকশাই দিছে তো সকলোৰ আগত প্ৰদৰ্শন কৰিছে যে এদিন সিহঁতি উন্নতি হ'ব তাৰে কামনা থাকিল মোৰ ফালৰ পৰা এইখিনি হৈছে অৰুণাচল স্কুলৰ ছোৱালী হয় তো এইবোৰে নাচি আছে কালচাৰৰ পিছত এনেধৰণে NCC চং চুৰু কৰে তো NCC চং চুৰু কৰাটো ভিডিঅ'টো আপোনালোকক দেখাম NCC যিটো চং আছে সেইটো মই সম্পূৰ্ণ ভিডিঅ' দেখাম দীঘলীয়া হ'ব ভিডিঅ'টো তো বেয়া নাপাব বুলি আপোনালোকক মই আগতীয়াকৈ কৈ দিছোঁ
তো আমাৰ শ্ৰীমান ছাৰে সকলোবোৰ সময়তে সকলোৰে খবৰ লৈ থাকে যে কাৰোবাৰ গা বেয়া আছে নেকি বা কাৰোবাৰ বেমাৰ হৈছে নেকি, তো এনেধৰণৰ খবৰ লৈ থাকে। মানে ল'বলগীয়া আচল কথাটো হৈছে ইমানবোৰ ল'ৰা ছোৱালী যদি কিবা এটা হৈ যায় কোনে ৰিস্ক ল'ব, তো সেইকাৰণে ছাৰহঁতে প্ৰতিটো সময়তে ছাৰহঁতে খবৰ লৈ থাকে সকলোৰে। তো তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আমাৰ শ্ৰীমান ছাৰলৈ। তো ছিনিয়ৰসকলকো সকলোকে ধন্যবাদ জনাইছোঁ। তো এইফালে আমাৰ ছিনিয়ৰসকলে কিছুমান এনেই হাঁহি মজাক কৰি আছে। তো আমাৰ দীপজ্যোতি ছিনিয়ৰ আমাৰ ডুমডুমা কলেজৰ মেইন ছিনিয়ৰক হাঁহিবলৈ তো কোৱা হৈছে। তো হাঁহিখিনি চাওক কি ধৰণে হাঁহে, মানে সকলোৰে এটা ইনজয় লাগে ন, ইনজয়টো সেইকাৰণে সকলোৰে মাজত ইনজয় কৰিবলৈ ছাৰে মানে বিচাৰে। তো ছাৰো মানে কয় কেনেকৈ হাঁহিব লাগে কি। তো আমাৰ দীপজ্যোতি ছিনিয়ৰে দেখাই দিছে, এইজন লেফ্ট ছাইড এইজন দেখিছে নহয়, তেওঁ হৈছে আমাৰ ডুমডুমা কলেজৰ ছিনিয়ৰ। তো ইও আহিছিলে আমাৰ লগতে একেলগতে থাকে একেটা ৰুমতে আৰু ৰুমমেট নিচিনাই হৈছেগৈ এতিয়া ক'বলৈ গ'লে। Welcome back to my YouTube channel. আমি আহি আছো। তো ছোৱালীখিনি গৈছে ছোৱালী হোষ্টেল ফালে, তো আমি ল'ৰাবোৰে ল'ৰা হোষ্টেল ফালে। তো গাইজ আমি বহুত এনজয় কৰিলোঁ কালচাৰ প্ৰগ্ৰেম শেষ হোৱাৰ পিছত। তো এতিয়া আমি ৰুমলৈ খাবলৈ যাব লাগিব 8টা বাজিলে। হৈ গৈছে আমাৰ যিটো কালচাৰ প্ৰগ্ৰাম আছিলে, তো কালচাৰ প্ৰগ্ৰামটো খতম হৈ গ'ল। এতিয়া মই আন্ধাৰে আহি আছোঁ, এইফালে লাইট জ্বলি আছে, তাত লগৰ এইবিলাক আহি আছে, সকলোবোৰ আহি আছে। তো বহুত দিনততো বহুত ভাগৰা হ'ল, তাৰপিছত দিনততো ভাগৰিলে এতিয়া মানে একদম কালচাৰ কৰে একদম ৰাতি গধূলি মজা, মানে দিনত যিমানটো কষ্ট কৰা হয় তাতকৈ মজা হয় এই ৰাতি কালচাৰ প্ৰগ্ৰামত। তো লাইটৰ বহুত দেখিছে, এতিয়া ধুনীয়াকৈ দেখিছে নে? আচ্ছা, এতিয়া ধুনীয়াকৈ দেখিছে। আজি আমি নাজানো কি হয়, আমি যিবোৰ আমি দি থৈ গৈছোঁ যিটো প্ৰগ্ৰাম হ'ল, তাৰপিছত প্ৰগ্ৰামটোত মানে কালচাৰ প্ৰগ্ৰাম কম্পিটিশ্যন হৈছিলে। তো কম্পিটিশ্যনত ইমানটো মানে এটা চান্স আছে বুলি ভাবিছোঁ। তো চান্সটো থকাটো সম্ভৱ নে অসম্ভৱ কিন্তু ক'ব নোৱাৰিছোঁ। তো ক'বলৈ একো নাই। এইফালে আহি আছে আমাৰ ঢুলীয়া আকৌ এটা ভিডিঅ' বনাই দিব কৈছে, ঢুলীয়া ককাই আহিছে বুলি। তো আমাৰ ইয়াত ঢুলীয়া ককাই, ইয়াত ঢোল আছে, ঢোল নহয় এইটো লোকে ঘৰ বাৰী এৰি খেদি পঠিয়াইছে বোলে ভাবিব। তো এতিয়া ভাত খোৱা টাইমটো হৈ গ'ল, তো ভাত খাবলৈ গৈছে গোটেইবিলাকে, লাঞ্চৰ টাইম হৈ গ'ল। তো সকলোবোৰ গৈ আছে লাহেকৈ। তো এইফালে আকৌ কিছুমানে খানা খাবলৈ গৈ আছে, আকৌ কিছুমানে ইয়াত ফটো মৰাত ব্যস্ত। আমি ফটো দিনতে মাৰিম বুলি ভাবিছোঁ, তো এতিয়া দিনত মাৰিব নালাগে, তো কাইলৈ মাৰিম বুলি ভাবিছোঁ। তো ঘৰত এইখিনি ফটো মাৰি আছে। ফটো ইমান ৰাতি ফটো শ্বুট আচ্ছা নাহি হায়। এইবিলাক মানে গোটেইবোৰ গজং পাৰ্টি। তো এতিয়া মই ৰুমত সোমাবলৈ গৈছোঁ। আমাৰ ৰুমটো এতিয়া ল'ৰাবোৰ পূৰা ভাত খাবলৈ সময় হৈ গ'ল। তো ল'ৰাবিলাক এইবিলাক আহি আছে গৈ আছে এই পানী হৈ গ'ল আজি বৰষুণ দিয়াৰ কাৰণে। হাই हो गया तुम लोग चलो। रूम किधर है अभी मैं देखने के लिए जा रहा हूँ। तो চাই থাকক। দোস্তো খবৰ কেচোন বা তকো। তাৰপিছত এইকেইটা কালচাৰ প্ৰগ্ৰামত সিমানটো মানে এইকেইটা গৰুকেইটাই
অকল কি চাই থাকে এই কি বুলি কয় টিপুল নহয় হেৰি 3টা আছে তাৰমানে টিপুল তাৰপিছত সেইকেইটা চাই আছে এইটো আহিয়ে মোবাইল টিপিলে এইটো পানী ঘৰ মাৰিছে নাখায় নহয় পানী এইটোৱে আমাৰ হৈছে আমি থকা যিটো যোৰহাটত কেম্প গৈছিলোঁ তো এইটোৱে হৈছে আমাৰ ৰুমটো ইমান ডিচিপ্লিন নাই কাৰণ ডিচিপ্লিন ল'ৰাবোৰে পটককৈ ওলাই যাবলগীয়া হয় বা তো ল'ৰাবোৰে পটককৈ ওলাই যাবলগীয়া হয় তো চাওক কাপোৰবোৰ কেনেকুৱা কি হৈছে কিন্তু যেতিয়া ডিচিপ্লিন থাকে তো পূৰা মজা হয় ডিচিপ্লিনটো হে কি অ' আচ্ছা আমাৰ আৰু এটা ডিচিপ্লিন চাব আপোনালোকে জোতাখিনি চাই যাব মই আচলতে এইটো হৈছে মানে জোতা থোৱা হয় তো জোতা থবলৈ চাওক এইখিনি এইবিলাক একদম লাইনকৈ থৈ দিয়া হৈছে এইবিলাক চাওক এই মোবাইলটো এইবোৰ জোতা একদম মজাকৈ থৈ দিছে তো এইবোৰ চাওক মজা চব জোতা ধুনীয়াকৈ থৈ দিয়া হৈছে এইবিলাকে কাঁহী খাব গৈছে তো এতিয়াও মই ভিডিঅ' বনাই থাকিব নোৱাৰিম কাৰণ ভাত খাবলৈ যোৱা হৈ গ'ল তো ইমানতে ভিডিঅ'টো মানে সমাপ্ত নকৰোঁ কিন্তু ইয়াৰ পিছত দেখুৱাম তো দেখাই আছোঁ বহুত ভাগৰে দুখৰে আছোঁ তো ইমান ভাগৰে দুখৰে আপোনালোকৰ মাজত যে ভিডিঅ' মই বনাই আছোঁ তাৰ বাবে মোক কি কয় আশীৰ্বাদ জনাব যে কেম্পত মাত্ৰ এদিন আছে তাৰপিছত ইয়াত চাব পাৰে আপোনালোকে ইয়াত খুব মস্তি হৈ আছে তাৰপৰা আমি যামগৈ আৰু দুদিনৰ সেইকাৰণে ফূৰ্তি কৰি লৈছোঁ আৰু আৰু কেইদিন আছে আৰু দুদিন আছে দুদিনৰ পিছত আমি ডাইৰেক্ট ঘূৰি যাম যোৰহাটৰ পৰা ডাইৰেক্ট ঘূৰি যাম তো ইয়াৰ পিছৰখিনি চাব মজা লাগিব হয় নাই বিছনাখন দেখাইছোঁ মই বহুত ডিচিপ্লিন মানুহ হয় তো এতিয়া আমি যিবোৰ মানে যেতিয়ালৈকে থাকিলোঁ তাৰ ভিডিঅ'হে দেখাইছোঁ তো আহোঁতে কেনেধৰণে আহিলোঁ কি কৰিলোঁ কেম্পৰ পৰা আহোঁতে কেনেধৰণে কি আহিলোঁ তো সেইবোৰ ভিডিঅ' চাবলৈ আপোনালোকে কমেণ্টত জনাব যদিহে জল্দি লাগে ইমিডিয়েট লাগে তো তুফান লাগে তেনেহ'লে আপোনালোকে জল্দি কমেণ্ট কৰিব এই ভাই জল্দি দিয়া কৈছোঁ জল্দি তো ছাবস্ক্ৰাইব প্লিজ